ৱেলকাম টু মাই ভৱেশ ক্ৰেজি বয়। আৰু আজি মই এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰত। মানে নেপিয়াৰ আৰু গিনি ঘাঁহ কেনেকৈ ৰুব পাৰি বা ৰুব লাগে সেই বিষয়ে কিছু মই আপোনালোকক জনাব বিচাৰিম। প্ৰথমতে মই আপোনালোক ক'ব বিচাৰিছোঁ যে নেপিয়াৰ ঘাঁহৰ আৰু গিনি ঘাঁহৰ যদি কাৰোবাৰ যদি লগাব ইচ্ছা আছে, খেতি কৰাৰ ইচ্ছা আছে, তাক কেনেকৈ লগাব পাৰিব বা কেনেকৈ তাক কাটিং কৰিব লাগে বা কি ধৰণে লগালে ঘাঁহটোৰ কোনো মানে এনেকুৱা নহয় যে ঘাঁহটো নহ'ব। গতিকে গোটেইখিনি চাই থাকিব ভিডিঅ'টোত, মই গোটেইখিনি দেখাই আছোঁ। এয়া নেপিয়াৰ মই আজি মানে অলপ উঠাই আছোঁ, মানে কাটি আছোঁ এতিয়া। তাৰমানে কিছু মই ঘৰতো লগাম আৰু ইয়াৰ পৰা কিছু কাটিং কৰি মানে মই অৰ্ডাৰো আছিলে অলপ, তেওঁলোকক মই দিম, এইটো বিক্ৰী কৰিম। মই দেখাই আছোঁ কেনেকৈ কাটিছে। অলপ বাগৰি পৰিছে ন? তেতিয়া তাৰ পৰা আকৌ পোখা দিব, নতুনকৈ গজালি ওলাব। ৰ'দটো বহুত ওলাইছে সেইকাৰণে ভিডিঅ' কোৱালিটি সিমান ভাল হোৱা নাই বাৰু। আৰু এইবাৰ নেপিয়াৰ হৈ গ'ল বাৰু। এয়া মই গিনি এটা চুপ উঘালি আছোঁ। গিনিও মানে অলপ অৰ্ডাৰ আছে, গিনিটোও বিচাৰিছে, তো গিনিটো এটা চুপ মই উঘালি দিম। ইয়াৰ পৰা যি ৰয় আমিও অলপ বেলেগ ঠাইত ৰুব পাৰিম। তো গতিকে এটা চুপ উঘালিছোঁ, চাওক আপোনালোকে। এনেকৈ কাটি ল'লোঁ। ওপৰত মাটিৰ পৰা 1 ফুটমান, মানে দুটা গাঁঠি ৰাখি পেলাই 1 ফুটমানত আমি সেইটো কাটি লৈছোঁ। কাটি লৈ এতিয়া এইটো মানে উঘালিম। আৰু এনেকৈয়ে গিনি ঘাঁহৰ দুচুপ উঘালি ল'লোঁ। আৰু এতিয়া আমি ইয়াক লৈ যাম, যাই মই কাটিং কৰিম। কেনেকৈ কাটিং কৰি আছোঁ সেইটোও দেখাম, চাই থাকিব। আৰু দেখিছে ইয়া ছাগলী আহিছে, এইয়া খাব আহিছে, মই দেখাই দিছোঁ। এনেকৈ মানে ইহঁতে ভাঙি ভাঙি খাই পেলাই ঘাঁহটো অলপ নষ্ট কৰিছে। গতিকে মজা বিধান দে। এনার্জিটি বেশি। এয়া নেপিয়াৰৰ এয়া কাটিং। আৰু নেপিয়াৰ ঘাঁহটো মই লগাই আছোঁ বৰ্তমান। প্ৰথমতে ইয়াত মাটিটো অলপ চহাই লৈছোঁ কোদালেৰে, তাৰপিছত ইয়াত গোবৰ দিছোঁ, ছাগলীৰ গোবৰ আৰু গৰুৰ গোবৰ দি লৈছোঁ। আৰু ইয়াক ৰুই গৈছোঁ এনেকৈ। তলত এটা গাঁঠি আৰু ওপৰত এটা দুটা যি গাঁঠি আছে, খালি তলত মাটিৰ তলত এটা গাঁঠি থাকিব লাগে। তেতিয়া তাৰ পৰা শিপা লাহে লাহে গজালি মেলি আহিব। আৰু এনেকৈয়ে নেপিয়াৰ ঘাঁহৰ লগাব লাগে। আপোনালোকেও এনেকৈ লগাব, ইয়াৰ ফল নিশ্চয় পাব আপোনালোকে। এয়া চাওক, মই লগাই আছোঁ। মাটিটো অলপ জীপল থাকিলে ভাল, গোবৰ যিমান পাৰে দিব আপোনালোকে। মই এতিয়া অলপ অলপ দিছোঁ, লগাই গৈছোঁ, পিছত আকৌ দিম গোবৰ। তাৰ সোনকালে গ্ৰ'থ আহি যাব, যিমান গোবৰ আৰু পানী পায়, বেলেগ একো নালাগে।
এই এটা গাঁঠি তলত দিছোঁ। মই ইয়াত 2 ফুট 3 ফুটৰ মানে দূৰে দূৰে লগাই গৈছোঁ। আপোনালোকে এনেকৈ ৰুব পাৰে 2-3 ফুটৰ ব্যৱধানত, কিয়নো বেছি ঘন হ'লেও কি হয় এডাল এতিয়া এটা শিপাৰ পৰা এটা চুপ হ'ব। মই দেখাই দিছোঁ এইবিলাক এনেকুৱা মোটামুটি 15-20টা এনেকুৱা চুপা ওলাব এডালৰ পৰা। তো গতিকে যিমান পাৰে 3 ফুট পাতলকৈ দূৰে দূৰে ৰুলে আপোনালোকৰ সেইটো বেছি সোনকালে তাৰ গ্ৰথটো ভাল হ'ব, ৰিজাল্টটো। মই এনেকৈ এটা লাইন ৰুই আছোঁ। ইয়াত 2টা লাইন লগাইছোঁ, অলপ গিনি আৰু অলপ নেপিয়াৰ। আৰু এয়া মোৰ হাতত গিনিৰ শিপা এটা চুপ উগাৰিছিলোঁ, আধামান লৈ গ'ল এজনক লাগিছিলে, বিক্ৰী কৰি দিলোঁ। বাকী আধা থাকিল, আধাখিনি ইয়াত আমি ৰুই দিম। এনেকৈ এডালকৈ শিপা লৈছোঁ আৰু এনেকৈ ইয়াৰ শিপাটো এনেকৈ এটা গাঁঠি তলত ৰুই দিলে হ'ল। গতিকে আমি লগাই আছোঁ এতিয়া। মই এনেকৈ থৈ গৈছোঁ এটাকৈ, এডাল বা 2ডাল দিব পাৰে আপোনালোকে, সেইটোলৈ কথা নাই। যদি বেছি সেই হয় 2ডাল দিব, আৰু যদি বেছি ভালেই হয় শিপাটো মজবুত হয় তেতিয়া এডাল দিলে হ'ব। এনেকৈ লগাই 45 দিনমান যোৱাৰ পিছতে এইটো কাটিং কৰিব পাৰি, ফাৰ্ষ্ট কাটিং। তাত যেতিয়া গ্ৰথটো হ'ব 45 দিনৰ পৰা 50 দিন প্ৰায়। গোবৰ পানী মাজে মাজে দি থাকিলে হ'ল, আহি যাব। এই নেপিয়াৰ আছে না কেইটা, মোটামুটি 10-15ডাল মান আছে আৰু এইকেইটা দিব পাৰিম ন, লগাই দিয়া কালি। অঁ সেই দুটাত সেইটোৰ পৰাই লগাই আহা, হ'ব দে, ইমান নালাগে আৰু। গোবৰটো আৰু পানীটো থাকিলে সি খালি এটা গাঁঠি। গোটটো গম পাইছে না, গোটটো কোনফালে? অঁ বঢ়িয়া, কুঁহিয়াৰৰ চিষ্টেমৰে আৰু ৰুব পাৰি। বাছ এয়া দেখিছে কেনেকৈ লগাইছে, তলত এটা গাঁঠি আৰু ওপৰত এটা বা 2টা গাঁঠি। বাছ এনেকৈ দিলেই হ'ল। তাৰপিছত তাৰ 1 সপ্তাহ 10 দিন বেছিটো, তাৰপিছত তাৰ ওচৰৰে গুৰেৰে ধুনীয়াকৈ নতুন পোখা আহি যাব। ধুনীয়া এনেকৈ নেপিয়াৰ বা গিনি ৰুব পাৰিব আপোনালোকেও। আৰু শেষত এয়া গিনি লাষ্ট মানে শেষৰ শিপা লগালোঁ। গতিকে গোটেইখিনি ৰোৱা হ'ল, 2টা লাইন। এয়া দেখিছে আপোনালোকে। আজিলৈ ইমানখিনিয়ে, গতিকে আপোনালোকে এনেকৈ ৰুব, এয়া দেখিছে। তো আজিলৈ ভিডিঅ'টো ইমানেই। ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।